এতিয়া মই ৰাতিপুৱা খাব লৈছোঁ এইফালে গৰম গৰম ৰুটি আৰু এইফালে বগৰী আচাৰ আৰু জলকীয়া আৰু এইফালে জাতিলাও চানা দালি আলু চব্জি খাই লওঁ তেন্তে। হেল্ল' এভৰিৱান, মই পাহৰি গৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে, মোৰো ভাল। আৰু আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিলোঁ। যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে সকলোৱে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তেতিয়াহে মই গম পাম যে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছেনে নাই পোৱা। প্লিজ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষৰলৈকে মোৰ ভিডিঅ'টো চাব বুলি মোৰ আশা থাকিল। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। পোৱালি স্কুলৰ পৰা আহি পালেহিয়েই। আজি প্ৰেক্টিকেল আছিলে এক্সাম, সোনকালে আহিলে আজি 12টা বজাতে পালেহি। স্কুলৰ পৰা আহি ভাত পানী খাই আমি দুজনীয়ে মানিমুনি বিচাৰিলোঁ পথাৰত, মানে ঘৰৰ পিছফালে আৰু আৰু এতিয়া আমি গৈ আছোঁ আপাহঁতৰ ঘৰলৈ। আপাহঁতৰ ঘৰলৈ বুলি নহয়, একচুৱেলি এইফালে গৈ আছোঁ আৰু যাৰ ঘৰতে পাওঁ তাৰ ঘৰতে সোমাম বুলি। মা নাই, মা আপাহঁতৰ ঘৰ ফালে গৈছে ওলাই, আৰু ভণ্টিয়ে মই ঘৰত আছিলোঁ। এইটো আমলখি খাই খাই গৈ আছোঁ এতিয়া আমি। তুমি কিবা ক'বা? কৈ দিয়া কিবা এটা। মই হাঁহিবলৈ ক'লোঁ নি তোমাক? আমি পথাৰ ফালে নামি দিছোঁ, ৰাস্তা ফালে নাযাওঁ। ছাগলী গৰু চৰি আছে পূৰা। এয়া হৈছে আইনাম লোৱা ঘৰ, আৰু সেয়া যে দেখিছে সেয়া ভাগৱতৰ ঘৰ হয়। আৰু এই ঘৰ বৌগৰাকীৰ বাপেক ঢুকাইছিলে, সেইদিনাখন সকাম মাতি থৈ গৈছিলেহি যে। ইমান মৰম লগা পোৱালি দুটা চাওকচোন। আমি বৌহঁতৰ ঘৰ আহি পাই গ'লোহি, আৰু এইফালে প্ৰজ্ঞা বেটী আৰু এইফালে মাহঁত বহি আছে। এইফালে মা, খুৰী আৰু এইফালে দিশা বাইদেৱে চুলি ফনিয়াই আছে। সকলোৱে বহি কথা পাতি আছে। কৈ দিয়া নামটো, কৈ দিয়া। নমস্কাৰ, শ্ৰীমতী ভাগ্যজিতা গগৈ। কোন ক্লাছত পঢ়া? বিদ্যাপীঠ। কোন ক্লাছত পঢ়া তুমি? 1 বহুদিন নীৰৱতাহে পাহৰে, অভিমানী কিনো ত্ৰিখাৰে বান্ধে এজাক হাঁহি, অভিমানী কিনো ত্ৰিখাৰে বান্ধে এজাক হাঁহি। মাথা এৰুৱাই পেলালে। খাই দিছে, মাথা এৰুৱাই খাই দিছে পুতলা। এইডোখৰ জেগাতে আগতে আমাৰ আইতাহঁতৰ ঘৰ আছিলে। আইতা মানে আমাৰ ঘাই ঘৰ আছিলে। সেই এতিয়াও ইটা চিটা পৰিয়ে আছে, ঘৰটো ভাঙি দিলে। আৰু এইডোখৰতে আমাৰ ঘৰ আছিলে। আমি প্ৰথম ঘৰ বনাই লৈছিলোঁ তাত, মানে পাপাই বনাইছিলে। আৰু সেইজোপা ভাটিয়াম হয়, আমাৰ ককাই ৰোৱা, মানে দদৈয়ে ৰোৱা। তাৰপিছত আমাৰ ইয়াতে এইডোখৰতে আমাৰ ভেটিটো আছিলে। আৰু এইজোপা হৈছে চেপেটা গছ, আমি চেপেটা বুলি কওঁ, আৰু কি চিকৰা নে কি বুলি কয় চাগে, বহুতে চিনি নাপায় দেই এই গছজোপা। আৰু আমাৰ এই চোতালতে নাচপতি গছ এজোপাও আছিলে, এতিয়া কাটি দিলে। এইখিনিতে আছিলে আমাৰ ঘৰ আগতে। মই বহুত সৰু হৈ আছিলোঁ, ভণ্টি ভাইটি জন্মই হোৱা নাছিলে তেতিয়া। এই ফলটো কোনে কোনে চিনি পায় কমেণ্টত জনাব। অভিমানী কিনো ত্ৰিখাৰে
এতিয়া আমি ঘৰলৈ গৈ আছোঁ মাহঁতি আগে আগে গৈ আছে মই পিছে পিছে আৰু এয়া দেখিছে নহয় পোৱালিকেইজনীয়ে কহুৱা ছিঙি আছে সৰুতে ময়ো এনেকৈ জেৰুৱাত বগাই বগাই একদম পুৰা কহুৱা ছিঙিছিলোঁ